নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল 3D এডভাইস আজিও মই পৰিবেশ বিজ্ঞানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো গতিকে মোৰ ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিলো প্ৰথম প্ৰশ্নটো হৈছে কোন তাৰিখত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয় অতি সহজ কোৱেশ্চন ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি 5 জুন মই নেক্সট কোৱেশ্চনলৈ যাব বিচাৰিছো 1972 চনত মানৱ পৰিবেশৰ ওপৰত আন্তৰ্জাতিক অধিৱেশন অনুষ্ঠিত হৈছিল চাৰিখন দেশৰ নাম দিয়া আছে ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ সুইডেনত নেক্সট কোৱেশ্চনলৈ যাব বিচাৰিছো আমাৰ দেশত বন্যপ্ৰাণী সংৰক্ষণ আইনখন বলবৎ হৈছিল চাৰিটা অপচন দিয়া আছে ইয়াৰ ৰাইট অপচন হ'ব অপচন সি 1972 চনত নেক্সট কোৱেশ্চনলৈ যাব বিচাৰিছো পৰিস্থিতি তন্ত্ৰৰ জীৱিত উপাদান কেইটা হ'ল উৎপাদক উপভোক্তা আৰু ইয়াত চাৰিটা অপচন দিয়া আছে 3 নম্বৰ অপচনটো শুদ্ধ হ'ব অপচন সি বিয়োজক ইয়াত বিয়োজন লিখা আছে বিয়োজক হ'ব নেক্সট কোৱেশ্চনলৈ যাব বিচাৰিছো বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ শতকৰা পৰিমাণ কিমান ইয়াত চাৰিটা অপচন দিয়া আছে ইয়াত ৰাইট অপচন হ'ব অপচন বি 0.03% মই নেক্সট কোৱেশ্চনলৈ যাব বিচাৰিছো মহাজৈৱ বিচিত্ৰতাৰ দিশৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান চাৰিটা অপচন দিয়া আছে ইয়াত ৰাইট অপচন হ'ব অপচন সি 10তম নেক্সট কোৱেশ্চনলৈ যাব বিচাৰিছো অসমত প্ৰবল ভূমিকম্প হৈছিল ইয়াত চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটো হ'ব অপচন এ 1950 চনত নেক্সট কোৱেশ্চনলৈ যাব বিচাৰিছো জীৱ বায়ু পানী আৰু মাটিৰ মাজত থকা শোষক চক্ৰ বোলে ইয়াত চাৰিটা অপচন দিয়া আছে ইয়াত ৰাইট অপচনটো হ'ব অপচন ডি জৈৱ ৰাসায়নিক চক্ৰ জীৱ ৰাসায়নিক চক্ৰ মই নেক্সট কোৱেশ্চনলৈ যাব বিচাৰিছো বৰ্ষা কালত ঘটা ভূমিস্খলনবোৰ প্ৰধানকৈ চাৰিটা অপচন দিয়া আছে ইয়াত ৰাইট অপচন হ'ব প্ৰাকৃতিক অপচন বি প্ৰাকৃতিকভাৱে হয় নেক্সট কোৱেশ্চনলৈ যাব বিচাৰিছো অক্সিজেনৰ অবিহনে জীয়াই থাকিব পৰা জীৱ ইয়াত চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটো হৈছে অপচন বি বেক্টেৰিয়া নেক্সট কুৱেশ্যনলৈ যাব বিচাৰিছো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন অহা দেখা যায় ওজন স্তৰ অৱক্ষয়ৰ কাৰণে দায়ী ৰাসায়নিক পদাৰ্থটোৰ নাম কি ইয়াত চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটো হ'ব অপচন সি ক্ল'ৰ'ফ্লুৰ'কাৰ্বন CFC মই নেক্সট কুৱেশ্যনলৈ যাব বিচাৰিছো শব্দৰ প্ৰবলতা প্ৰকাশ কৰা একক হ'ল চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটো হ'ব অপচন এ ডেসিবেল মই পিছৰটো প্ৰশ্নলৈ গৈছো বন্যপ্ৰাণী উৎকৰ্ষ সাধনৰ বাবে সংৰক্ষিত এলেকা য'ত মানুহৰ কাৰ্যকলাপ নিষেধ তাক কোৱা হয় চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটো হৈছে ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল পাৰ্ক মই নেক্সট কুৱেশ্যনলৈ যাব বিচাৰিছো মানুহৰ জনসংখ্যাৰ বৈজ্ঞানিক অধ্যয়ন হৈছে এই অধ্যয়নক কি বুলি কোৱা হয় সেইটো সুধিছে ইয়াত ৰাইট আনসাৰ হ'ব অপচন বি ডেমোগ্ৰাফি মই পিছৰটো কুৱেশ্যনলৈ যাব বিচাৰিছো ক্ষতিকাৰক গোটা জুলীয়া বা গেছীয় পদাৰ্থ যিয়ে পৰিৱেশ আৰু জীৱৰ ওপৰত কুপ্ৰভাৱ পেলায় সেই কুপ্ৰভাৱ পেলোৱা পদাৰ্থবোৰক কোৱা হয় প্ৰদূষক অপচন বি শুদ্ধ হ'ব নেক্সট কুৱেশ্যনলৈ যাব বিচাৰিছো অণুজীৱৰ দ্বাৰা সহজে অৱনমন বা অধনমন কৰিব পৰা পেলনীয়া দ্ৰব্যসমূহ ইয়াত চাৰিটা অপচন দিয়া আছে ইয়াত শুদ্ধ অপচনটো হৈছে অপচন এ জীৱ অৱনমনীয় মই পিছৰটো কুৱেশ্যনলৈ যাব বিচাৰিছো মানুহৰ কৰ্কট ৰোগ সৃষ্টি কৰা ৰাসায়নিক দ্ৰব্যসমূহৰ গোটক কি বোলে ইয়াত ৰাইট আনসাৰ হ'ব কাৰ্চিনোজেন মই নেক্সট কুৱেশ্যনলৈ যাব বিচাৰিছো কোনো এখন ঠাইত
সূৰ্যৰ পোহৰ অহা বিকিৰণসমূহ আপতন, প্ৰতিফলন, প্ৰতিসৰণ, প্ৰতিবিম্ব। সূৰ্যৰ পৰা পোহৰটো আহিছে, সেইটো ডাইৰেক্ট সূৰ্যৰ পৰা ওলাইছে, সেইটো কাৰণে ইয়াক কোৱা হয় আপতন। মই পিছৰটো কুৱেশ্যনলৈ যাব বিচাৰিছোঁ, অৰ্থাৎ শেষৰটো কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ জনপ্ৰিয় নাম বা কি? ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনক চমুকৈ কি বুলি জনা যায়? ইয়াত ৰাইট এনচাৰ হ'ব CFC, অপশ্যন এ। আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা কিছু কথা জানিব পাৰিলে। এইকেইটা কুৱেশ্যন পৰীক্ষাত অহাৰ চান্স আছে। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটিলৈ যদি আপোনালোক নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।